আজি 2-3 দিন মানৰ আগতে মই টুইটাৰ এক্স প্লেটফৰ্মত এনেই ব্ৰাউজিং কৰি আছিলোঁ। তাতে কিছুমান মানুহ যি সাধাৰণতে পলিটিকেল কমেণ্ট বা পোষ্ট কৰে, তেওঁলোকে কিছুমান কাৰ্টুন পিকচাৰ পোষ্ট কৰিছে, শ্বেয়াৰ কৰিছে। পাছত এনেবোৰ পোষ্ট আৰু পিকচাৰ ইনষ্টাগ্ৰাম, ফেচবুক চবতে দেখিবলৈ পালোঁ। ছ'চিয়েল প্লেটফৰ্মবোৰত মানুহে নিজৰ ইমেজবোৰ কাৰ্টুন এনিমে পিকচাৰলৈ কনভাৰ্ট কৰিছে আৰু গিবলি এনিমে কেৰেক্টাৰলৈ কনভাৰ্ট কৰিছে। ইয়াৰ পাছত যেতিয়া মই অলপ নিজৰ ইণ্টাৰনেটৰ শক্তি ইস্তেমাল কৰি ইয়াৰ বিষয়ে খুচৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াহে আচল ঘটনাটো বুজিব পাৰিলোঁ যে ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ড ষ্টাৰ্ট হৈছে। আচলতেনো ঘিবলি বস্তুটো আহিল ক'ৰ পৰা? ৰ'বা, ইয়াৰ বিষয়ে কৈ দিছোঁ। ষ্টুডিঅ' গিবলি এটা জাপানীজ এনিমে ষ্টুডিঅ' হয়, যাৰ কিছুমান ইউনিক এনিমেশ্যন, কেৰেক্টাৰ, ডিজাইন ষ্টাইল আছে। সাধাৰণতে ঘিবলি এনিমেবোৰ ইম'চনেল ষ্টৰি লাইন আৰু নষ্টালজিয়া ইম'চনৰ ওপৰত ভিত্তি কৰি বহুত কষ্টৰে নিৰ্মাণ কৰা হয়, যাৰ বাবে ঘিবলি এনিমে বহুতেই পপুলাৰ। ইয়াক 1985 চনত স্থাপন কৰা হৈছিল আৰু এই এনিমে ষ্টুডিঅ'টোৱে স্পিৰিট এৱে, মাই নেইবাৰ টৰ'টো, কেচেল ইন দ্য স্কাইৰ দৰে বহুত ইম'চনেল আৰু ভাল এনিমেশ্যন কিছুমান মুভি বনাইছে। মই কেইবছৰমানৰ আগতে স্পিৰিটেড এৱে এনিমেশ্যন মুভিখন চাইছিলোঁ, যিখন বহুত ইম'চনেল আৰু এডভেঞ্চাৰ ফেণ্টাচি মুভি আছিল। বহুত ভাল লাগিছিল আৰু এই মুভিখনো এই ষ্টুডিঅ' ঘিবলিৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছিলে। এতিয়া কথা হ'ল, এই যে ঘিবলি ট্ৰেণ্ডটো ষ্টাৰ্ট হ'ল, এই ট্ৰেণ্ডটো আচলতে হৈ গ'ল নে ষ্টাৰ্ট কৰা হ'ল? ইয়াতে এটা বিজনেছ ষ্ট্ৰেটেজি সোমাই আছে, ইয়াতে কিন্তু পলিটিক্স সোমাই আছে, AI ইণ্ডাষ্ট্ৰীৰ কম্পিটিশ্যন, ডাটা কালেকশ্যন, এইবোৰ সকলো সোমাই আছে। ঠিক আছে, মই অলপ ডিটেইলছকৈ বুজাই দিছোঁ এই ট্ৰেণ্ডটো আচলতে ষ্টাৰ্ট কিয় হ'ল আৰু এই ষ্টাৰ্ট কিয় কৰিব লগা হ'ল। চাওক, বৰ্তমান সময়ত AI মাৰ্কেটত বহুতকেইটা AI প্লেটফৰ্ম আছে, যেনে ChatGPT, জেমিনাই, গ্ৰুক, নতুনকৈ এতিয়া চাইনিজ এটা আহিছে ডিপছিক। আৰু ইহঁতৰ মাজত এটা কম্পিটিশ্যন চলি থাকে যে মানুহে কোনটো চবতকৈ বেছি ব্যৱহাৰ কৰিব বা কোনটো AI সকলোতকৈ বেষ্ট। আগতে এই AI প্লেটফৰ্মবোৰ লেংগুৱেজ মডেলত কাম কৰিছিল, কিন্তু এতিয়া নতুনকৈ AIবোৰে ইমেজ জেনেৰেটিং ছিষ্টেমটো এড কৰিছে। আৰু সাধাৰণতে মানুহে কয় যে ChatGPT হওক বা জেমিনাই, এতিয়াতো জেমিনাই বহুত ক্ষেত্ৰত ইমেজ জেনেৰেট কৰিবও নোৱাৰে, কিন্তু ChatGPT হওক বা বাকী AIবোৰ হওক, ইহঁতৰ তুলনাত গ্ৰুক সকলোতকৈ বেছি এডভান্স আৰু সকলোতকৈ একুৰেট আৰু পাৰফেক্ট ইমেজ জেনেৰেট কৰে। আৰু যিহেতুকে গ্ৰুক হৈছে এক্স প্লেটফৰ্ম মালিক এলন মাস্কৰ, গতিকে নিজৰ এক্স প্লেটফৰ্মৰ গোটেই ডাটাবেছ গ্ৰুকত এড হৈ আছে। গতিকে গ্ৰুকে ইমেজ জেনেৰেট কৰোঁতে বেছি অসুবিধা নহয়, কাৰণ গ্ৰুকৰ ওচৰত অলৰেডি বহুত ডাটাবেছ এড হৈ আছে, যাৰ কাৰণে ইমেজ জেনেৰেট কৰোঁতে অতি সহজতে আৰু অতি পাৰফেক্টলি গ্ৰুকে ইমেজ জেনেৰেট কৰিব পাৰে। সেইটো কাৰণে মানুহে ক'ব বিচাৰে যে গ্ৰুক আৰু ChatGPTৰ তুলনাত গ্ৰুক বহুত বেছি উন্নত খাপৰ ইমেজ জেনেৰেট কৰে। কিন্তু এই ক্ষেত্ৰত ChatGPT বহুতখিনি পিছ পৰি যায়। কিহৰ কাৰণে? ChatGPTৰ কোনো এনেকুৱা এটা প্লেটফৰ্মৰ লগত টাই আপ নাই বা ইমেজ ষ্টক ChatGPTৰ ক্ষেত্ৰত নাই। গতিকে ChatGPTয়ে নতুনকৈ যিহেতুকে এতিয়া ইমেজ জেনেৰেটিং ছিষ্টেমটো আপডেট কৰিছে, তাত তেওঁলোকৰ AI ট্ৰেইন কৰিবলৈ বা ভাল ইমেজ জেনেৰেট কৰিবৰ কাৰণে কোনো ধৰণৰ এডিশ্যনেল ইমেজ ষ্টক নাই। সেয়েহে ChatGPT হওক বা বাকী AIবোৰে এটা মাৰ্কেটিং ষ্ট্ৰেটেজি আৰম্ভ কৰিলে আৰু এই ট্ৰেণ্ডটো ষ্টাৰ্ট কৰিলে। আৰু এই ট্ৰেণ্ডটোৰ পৰা তেওঁলোকৰ বহুত প্ৰফিট হ'ল। কিহৰ কাৰণে? ইউজাৰবোৰে নিজৰ ইমেজবোৰ ঘিবলি ইমেজলৈ কনভাৰ্ট কৰিবৰ কাৰণে নিজেই ChatGPT হওক বা বাকী AIবোৰত আপলোড কৰিলে, যাৰ কাৰণে আপলোড কৰা ইমেজবোৰ তেওঁলোকে ডাটাবেছত এড কৰি ৰাখিলে আৰু আমাক ঘিবলি ইমেজলৈ কনভাৰ্ট কৰি দিলে। এনেকৈ কৰি বহুত ইমেজ, যিহেতুকে ট্ৰেণ্ডটো বহুতে পপুলাৰ হৈছে, গতিকে বহুত ইমেজ তেওঁলোকে অলৰেডি ষ্টক কৰিলে। তাৰ উপৰিও নতুনকৈ ChatGPT হওক বা বাকী AIবোৰত বহুত নতুন কাষ্টমাৰ ইউজাৰ বেছ এড হৈ গ'ল। ঘিবলি ট্ৰেণ্ডটো ষ্টাৰ্ট হোৱা এদিন বা দুদিনৰ পাছত ChatGPTৰ ফাউণ্ডাৰ ছেম অল্টমেনে এটা ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে মানুহে ঘিবলি ইমেজ ChatGPTৰ পৰা ইমানেই জেনেৰেট কৰিছে বা ইমানেই কনভাৰ্ট কৰিছে যে তেওঁলোকৰ ডাটাবেছ ছাৰ্ভাৰ GPU মেল্ট হৈ গৈছে, মানে গৰম হৈ গলি যাবলৈ আৰম্ভ কৰিছে। ইয়াতো এটা বিজনেছ ষ্ট্ৰেটেজি আছে। তেওঁ মাৰ্কেটক শ্ব' কৰিলে যে তেওঁলোকৰ প্লেটফৰ্মটো ইমানেই ইউজাৰ বাঢ়ি গৈছে, যাৰ কাৰণে যে তেওঁলোকৰ ছিষ্টেমে লোড ল'ব পৰা নাই। এতিয়া এই ট্ৰেণ্ডটো লাহে লাহে কমিছে, কিন্তু এই ট্ৰেণ্ডটোৰ পৰা
AI কোম্পানীবোৰৰ বহুতে বেছি প্ৰফিট হ'ল কিহৰ কাৰণে মানুহবোৰে নিজেই তেওঁলোকক ইমানে ডাটাবেছ দিলে যে ভৱিষ্যতে তেওঁলোকে নতুন এটা লেংগুৱেজ মডেল বনাবলৈ বা এই লেংগুৱেজ মডেলটোকে ট্ৰেইন কৰিবলৈ বহুত হিউজ পৰিমাণৰ ইমেজ ষ্টক হৈ গ'লগৈ বা ইমেজ গোট খালে যাৰ কাৰণে তেওঁলোকক AI ট্ৰেইন কৰিবলৈ বা এডভান্স কৰিবলৈ বহুতখিনি সহজ হ'ল সেইটো কাৰণে বহুত মানুহে ক'ব বিচাৰে যে ঘিবলি ইমেজৰ যিটো ট্ৰেণ্ড হয়তো এটা বিজনেছ মাৰ্কেটিং ষ্ট্ৰেটেজি আছিল যাক ইউজ কৰি মানুহক মূৰ্খ বনোৱাই হওক বা মানুহক মনোৰঞ্জন দি পেলাই হওক কিন্তু তেওঁলোকে নিজৰ বিজনেছটো বহুতখিনি প্ৰফিট কৰিলে বা বহুত ফাইদা কৰিলে কিয়নো AI কামেই হৈছে তেওঁলোক সদায় নতুন নতুন বস্তুৰ পৰা শিকি নিজকে ট্ৰেইন কৰি এডভান্স হৈ থাকে যিমান ডাটাবেছ কালেক্ট কৰিব তিমান AI এডভান্স হ'ব সোনকালে এনচাৰবোৰ বা চাৰ্চ ৰিজাল্টবোৰ বা ইমেজ জেনেৰেট কৰিবলৈ আৰম্ভ কৰিব তো গতিকে ঘিবলি ট্ৰেণ্ডটো এটা ভাল মাৰ্কেটিং ষ্ট্ৰেটেজি বুলি মই ক'ব বিচাৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ছাপোৰ্ট কৰিব ধন্যবাদ